সম্প্ৰীতিৰ কাৰণে সহ বাসস্থানৰ কাৰণে সকলো আত্মমৰ্যাদালৈ জীয়াই থকাৰ কাৰণে 1 ইঞ্চিত যদি সকলো কন্ট্ৰিবিউশন দিব পাৰে আমাৰ অঞ্চলটো সকলোতকৈ সুন্দৰ এটা অঞ্চল হ'ব। আমি চৰকাৰ গঠন কৰাৰ পিছত বড়োলেণ্ড অঞ্চলত কেন্দ্ৰীয় ৰাজ্য আৰু আমাৰ যিমানখিনি ফাণ্ড আছে আৰু আহে এই ফাণ্ডবিলাক ৰাইজৰ কাৰণে যাতে সঠিকভাৱে ব্যৱহাৰ হয় ইয়াৰ কাৰণে আমাৰ চৰকাৰে বহুত ফোকাস কৰিছো, আমি কাম কৰি আছো। আপোনালোকৰ সহায় সহযোগৰ কাৰণে মই ধন্যবাদ জনাইছো। সকলোৰে সহায় সহযোগ পোৱাৰ কাৰণে আজি আমি চৰকাৰত আহিছো আৰু বিশেষভাৱে আজিৰ দিনত মই NDBৰ নেতা আৰু সদস্যসকলক ধন্যবাদ জনাইছো। তেখেতসকলৰ আজি পজিটিভ চিন্তাৰ কাৰণে এই অঞ্চলত শান্তি বিৰাজ কৰিছে। বাকী সংগঠনবিলাককো মই কংগ্ৰেচুলেশ্যন জনাইছো। নিখিল বড়ো ছাত্ৰ সন্থা UBPO সকলো একেলগে একত্ৰিত হৈ পেলাই চুক্তি কৰিলে আৰু আজি শান্তি আনিলে। এই সময়টো আমাৰ সময়। এটা সময়ত আমাৰ প্ৰধানমন্ত্ৰী মোদীজীয়ে কৈছিলে আচ্ছা দিন আনে वाले है আৰু ভাল দিন এতিয়া আহিছে। এই ভাল দিনটো ভাল ব্যৱহাৰ কৰিব লাগিব। যোৱা এটা বছৰতে 25 জন ল'ৰা ছোৱালী ACS পাবলৈ সক্ষম হৈছে আমাৰ এৰিয়াৰ পৰা। বহুতখিনি পুলিচত চাকৰি পাইছে, বিভিন্ন কাম কাজত মনোনিৱেশ কৰিছে। এই পৰিৱেশটো আমি ৰাখিব লাগিব। বড়োলেণ্ড চৰকাৰে আমি যিমান এপইণ্টমেণ্ট দিছো খুব নিকাভাৱে আমি চাকৰি পালে অলপ ৰখিব লগা হ'ল, কিন্তু আপোনালোকে আজি সকলো এপইণ্টমেণ্ট হাতত পালে। মই আশা ৰাখিছো আজি আপোনালোকে কোনো টকা পইচা নিদিয়াকৈ চাকৰি পাইছে। এইটো নতুন অসমৰ এটা প্ৰতিশ্ৰুতি, নতুন DPRৰ এটা প্ৰতিশ্ৰুতি। DPRত আমি ইলেকশ্যনৰ আগতে প্ৰতিশ্ৰুতি দিছিলো ৰাইজক, আমাৰ দিনত যিমানখিনি চাকৰি দিয়া হ'ব কোনো ইয়াত ঘুচ ঘাচ নোহোৱাকৈ চাকৰিবিলাক আমি দিম। আৰু ইয়াৰ লগতে আগৰ চৰকাৰৰ নিচিনাকৈ কন্ট্ৰেক্টুৱেল চাকৰি কোনোবা CSD নোহোৱাকৈ ইণ্টাৰভিউ নোহোৱাকৈ তেনেকুৱা চাকৰি দি পেলাই আমাৰ কোনোজন ব্যক্তিক আমি হাৰাশাস্তি নকৰো, এই কথাও আমি কৈছিলো। তো সেইকাৰণে আজি আমি চেষ্টা কৰি আছো বড়োলেণ্ডত যিমানখিনি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড পষ্ট আছে আৰু ইয়াৰে ফাৰ্ষ্ট গ্ৰেড ছেকেণ্ড গ্ৰেড পষ্ট অসম চৰকাৰে যিবিলাক দিয়ে এই সকলো পষ্টবিলাক ফিল আপ কৰাৰ কাৰণে যিখিনি অসম চৰকাৰে দিব লাগে আমি অসম চৰকাৰক ইতিমধ্যে আবেদন কৰিছো আৰু যিখিনি আমি দিব লাগে ইয়াৰ কাৰণে আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছো। আমি 99ৰ শিক্ষকৰ নিযুক্তি দিলো। 99 শিক্ষকসকলে প্ৰায় 1009 জন ইয়াত এপইণ্টমেণ্ট পালে, কোনো ঘুষ দিব লগা হোৱা নাই। আমাৰ যিটো আছে আমি টেট পাছ কৰি যিসকল ৰখি আছে তেখেতসকলৰে চাকৰিটো আমি ৰেগুলাৰ কৰিবলৈ গৈ আছো অতি শীঘ্ৰে। এতিয়া সেইকাৰণে বড়োলেণ্ডত যিসকলে চাকৰি কৰে মই সকলোকে অনুৰোধ কৰিছো এই অঞ্চলত ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ আশীৰ্বাদ আছে। আজি কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে বিচাৰিছে আমাৰ 5খন ৰাজ্য বহুত উন্নত হ'ব লাগে। যদি 5খন ৰাজ্য উন্নত হ'ব লাগে ৰাজনৈতিক নেতাসকলৰ লগতে বিৰোধে আমাৰ অভিষ্ঠাবিলাকক কাম কৰিব লাগিব, ৰাইজক সহযোগ কৰিব লাগিব আৰু ৰাইজৰো সহযোগ লাগিব। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছো আমাৰ অথৰিটি নিৰ্ভৰ কৰে আমাৰ অফিচাৰসকলৰ হাতত, আমাৰ ৰাইজৰ হাতত। সেইকাৰণে এই অৰ্থনীতিটো আগুৱাই লৈ যোৱাৰ কাৰণে আজি এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টটো বহুত ইম্পৰ্টেণ্ট। আমি বড়োলেণ্ডত পিক মিছন লৈছো, গোট মিছন লৈছো, এগ প্ৰডাকশ্যন কৰাৰ কাৰণে, মিল্ক প্ৰডাকশ্যন কৰাৰ কাৰণে বিভিন্ন আঁচনি আমি হাতত লৈছো। আপোনালোকৰ এটা গধুৰ দায়িত্ব আছে। এই অঞ্চলত আপোনালোকৰ মা দেউতা ভাই ভনী আমি সকলো থাকো হিচাপে এই অঞ্চলৰ যিকোনো স্কিমটো সঠিকভাৱে যাতে ইমপ্লিমেণ্ট হয় ইয়াত আপোনালোকে কাম কৰিব বুলি মই আশা ৰাখিছো। Teman-teman rakyat dinai naya makanya जोङो नैजौसे जोंहा मार्टियारनि लिस्टखौ असम सरकारनिफ्राय एप्रुभेल होदों। बेखायनो 900खौ जोङो होग्रोगोन। बिनि फैसाफ्रा एकाउन्टआव हाबहैगोन। बिथांमोननि न'खरनि सोर दङ सोरनो होयोब्ला मोजां जायो बेखौ लानानै जोंहा EM रन्जित बसुमतारी बिथां, गोविन्द बसुमतारी बिथां, जोंहा डिपुटि चिफ आरो माखासे दैदेनगिरिफ्रा रायज्लायगासिनो दङ आरो बे फैसाफ्रा स्टेटनि गेजेरजों बे एकाउन्टआव हाबहैगोन। आरो जिखिनि मार्टियार खालामबाय जोंहा रोजा रोजा मार्टियार दङ, 87नि आन्दोलननि दङ, बिनि उननि दङ। बे जेनुइन मार्टियारफोर आगोलाव जे अनसुंथाइ मोनाखै बिथांमोनखौबो होलांबाय थानो थाखाय जों बेबस्था खालामदों। दा बे गासैखौबो जोङो होलांबाय थागोन। NDAB नि केसखौ बोखारनायनि थाखाय जोबोद गोख्रैनो माखासे बिथांखि आखायाव लानाय जादों।
माखासे जिखिना रिहेबिलिटेसन मोनाखै बिथांमोननो होनायनि थांखि लानाय जादों आरो जायफोर साख्रि मोननाय नङा बैसो जाबाय बिथांमोननि थाखाय फिन रोदोमखान मोनसे बिथांखि लानानै बायदिसिना हाबाफारियाव जाहाथे बेस्थ जानो हायो खामायनानै जानो हायो बिनि थाखाय माखासे बेबस्था खालामनाय जादों। दिनै जोंनि समाजाव माखासे बेले बेजेखौ लाबोबाय थानो नागिरो आं रायजो राजाफोरखौ खावलायदों समाजा गोजोनै थाबासो माहारिया गोजोनै थाबासो मोजां थासारि थाबासो जों दावगालांनो हागोन। मोनसे समाव सिलाय लानानै सोमावसारबाय गणतान्त्रिक सोमावसारबाय गोबां रोखोमनि सोमावसारनाया जोंनि खर'साजों बारलांबाय गोबां मुंख्लं जालांबाय नैबे समा जोंनि सम दिनै जोंहा BSc सुक्ति जालांबाय BTC सुक्ति जालांबाय आरो दायो BTI गोरोबथा जाबाय बे मोनथाम गोरोबथाजों जोङो सनितपुर बिश्वनाथनि माखासे गामिफोरखौबो मोननो हाबाय जायखौ गोदो गोदायनिफ्रायनो जोंनि आगुनि दैदेनगिरिफ्रा बड'फामोना बेखौ हास्थायदोंमोन दिनै बेखौ लासै लासै मोनजोबनायनि लामायाव जों थांगासिनो दङ। बड'लेण्डआव आरो मोनसेबाव आसामाव आरो मोनसेबाव जोंनि थाखायनो काउन्सिल दाजाबाय बर' कसारि काउन्सिल बे मोननै काउन्सिला लोगो नांनानै आसामाव रायजो जानाय बर' फिसाफोरनि गोख्रै जौगानायनि थाखाय जों गोख्रोङै हाबा मावगोन। आं दिनै साबायखर बावो दुलाराय बर' फरायसा आफादखौ जाय दैदेनगिरि दिपेन बर' करिम बसुमतारी बिथांमोननि दैदेननायाव दिनै दुलाराय बर' फरायसा आफादा जोंजों सहयोग होनानै आसाम सरकार भारत सरकारजों रायज्लायनानै बिटिआर गोरोबथाखौ मोनफ्रोमखौबो मोगथाङाव महर होनो बिनि दफाफोरखौ खामानि मावगासिनो दङ। जोंहा 10खान कलेज प्रभिन्सियेलाइज जानायनि लामायाव माखासे स्कुला प्रभिन्सियेलाइज जानायनि लामायाव बेबायदि गोबां रोखोमनि स्किम आं दिनै एसे समनि आंखालखाय बुंनो सानाखै बे हाबाफारिफ्रा जागासिनो दङ। दा ओंखायनो दुलाराय बर' फरायसा आफादनि एजेन्डाफोरखौ रायजो राजाफ्रा बुजिनांगोन। आं साबायखर बावो भारतीय एमटिबिनि दैदेनगिरि आरो मावथिफोरखौ बिथांमोननि नाजानायजोंनो दिनै गोजोना फैबाय आरो बिथांमोननि नाजानायजोंनो बयनिबो दिनै नाजानायजोंनो जोङो बिश्वनाथ सारियालि बर'फोरसिम जोंनि बड'लेण्डनि सिमाखौ लांनो थाखाय जोङो दिनै मोगथाङाव महर मोननो थांगासिनो दङ। ओंखायनो नैबे समाव एना एनिखौ नागारनानै गाज्रि साननायखौ नागारनानै खौसेयै गोख्रोङै दावगालांनायनि जाहाथे बयबो हाबाफारिखौ आखायाव लायो आरो जोंखौ सहयोग खालामो बेखौनो मिजिंथिनानै बयनिसिमबो गोसो गोरबोनि साबायखर बावनानै आंनि बुंनायखौ बेहायनो फोजोबनाय जाबाय। गोजोन्थों। धन्यवाद। কোনোবা যদি ব্লাড ডোনেট কৰিব বিচাৰে আমাৰ হস্পিটালত আজি এই কামটিৰ দিনৰ লগত সংগতি ৰাখি ব্লাড ডোনেশ্যন কেম্প হৈ আছে কিছুমান ইতিমধ্যে গৈ পাইছে আমিও যাম কোনোবা যদি ব্লাড ডোনেট কৰে তাত আহিবলৈ মই অনুৰোধ কৰিছোঁ সোৰবাৰ ব্লাড ডোনেট ক্ষমতা দিয়ে ফিল্ডাংগৰ মানে কেতিয়াবা আমাৰ পেচেণ্টবিলাকে ব্লাড বিচাৰি বহুত ব্যস্ত হয় সেই কাৰণে কোনোবাই যদি ইচ্ছা আছে তাত যাবলৈ মই অনুৰোধ